মই এতিয়া গৈ আছোঁ ডেইজিং মেলা চাব গৈ আছোঁ। আহিলোঁ গধূলি হ'ল, চাওঁ এতিয়া তাত গৈ তাৰ পৰিৱেশবিলাক কেনেকুৱা সুন্দৰ যেন লাগে। পৰিৱেশ বহুতে কৈছে সুন্দৰ, সেইকাৰণে আহিছোঁ চাব বৰপেটাৰ পৰা। এতিয়া ব্লগ বনাম, চাব আপোনালোকে। মই আহিম ডেইজিং মেলা, চাওঁ অলপ। মোৰ লগত আছে চিন্ময়, নিজানুৰ, ইফালে সঞ্জয় দাদে। চাই লওক অলপ মেলাখনৰ বিষয়ে চাব, অলপ ভালদৰে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। চাব ডেইজিং মেলাখন কেনেকুৱা। সঁচাকৈ বৰ সুন্দৰ পৰিৱেশ, বঢ়িয়া লাগিছে আহি। ফাৰ্ষ্টবাৰৰ বাবে আহিলোঁ। আমাৰ অলপ ৰং হৈছে, দিনত আহিব লাগিছিল, ভালকৈ চাব লাগে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিতৰত সোমোৱাৰ কাৰণে টিকট ল'লোঁ, এণ্ট্ৰি পাছ। ভিতৰত সোমাবৰ কাৰণে এণ্ট্ৰি পাছ ল'লোঁ 20 টকাকৈ টিকট। এতিয়া ভিতৰত সোমাওঁ আমি। এইখন মেইন গেট, আমি আহিলোঁ এই মেইন গেট পালোঁ। এতিয়া টিকট দেখুৱালোঁ, সোমালোঁ। এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ। এয়া ডেইজিং মেলাত এখন পাহাৰ, এতিয়া পাহাৰ চালোঁ আমি। চাওক পাহাৰ এখন, ইয়াতে ঘোঁৰা ৰাইডিং কৰি আছে। আছে নেকি এইটো? এয়া আমি আই নদীৰ পাৰত আছোঁ। এতিয়া কিবা খাব আহিছোঁ, হোটেলত আহিছোঁ। নদীৰ পানীৰ ওপৰত হোটেল, নদীৰ পানীৰ ওপৰত হোটেল। তাতে আমি যাম এতিয়া, তাতে আমি পানীৰ ওপৰত যাম, তাতে খাম। খালি আৰু বহুত চাব লগা আছে, আৰু কিছু দেখুৱাম আপোনালোকক, চাই থাকক। এতিয়া আমি খালোঁ, খাই লৈ ওলাই আমি এতিয়া নদীৰ সেইটো পাৰে যাম। এটা আই নদীৰ সেইটো পাৰে যাম, সেইটো পাৰে মেইন পাম্পখিনি আছে। বলক আমি এতিয়া যাওঁ, আপোনালোকৰ লগত আমিও বলক, ঠিক আছে? বলক। এতিয়া আহি মই এই মঞ্চ পালোঁ, আপোনাৰ ডেইজিং ফেষ্টিভেলৰ মঞ্চ পালোঁ। এইখন হ'ল মঞ্চ। মোৰ কেমেৰাই ঢুকি পোৱা নাই, মোৰ কেমেৰাটো মোবাইল কেমেৰা, মই মোবাইলতে ৰেকৰ্ডিং কৰি আছোঁ, তো মই ঢুকি পোৱা নাই। তো দেখাই আছোঁ, মই মঞ্চখন দেখাই আছোঁ। এতিয়া মই এই মঞ্চখন পালোঁ, দেখাই আছোঁ মঞ্চখন কি হয়, কেনেকুৱা মঞ্চখন দেখাই আছোঁ। ঠিক আছে, চাই থাকক আপোনালোকে। আৰু Judges and lovely audience, this is Dina Goyari. I am from Sira.
আমি এতিয়া মাফলাই কিনিম চিনটো দৌৰাই আছে মাফলাইবিলাক চিনটো দৌৰাই আছে কিমান টকা কৈছে চিনটো 200 200 টকা কৈছে এখন মাফলাই 200 টকা কৈছে এতিয়া আমি দৌৰাই আছো কিমান টকা কমত দিয়ে চাওঁ কিমান টকা কমত দিয়ে হা লৈ ল'ম বাৰু আহিছোঁ যেতিয়া আজি ড্ৰেজিং মেলাত কিমান টকা কমত দিয়ে চাই লওঁ ড্ৰেজিং মেলা আমি মেলা চাম মেলা মেন্স কাপোৰৰ বজাৰ চাম কাপোৰৰ বজাৰত কিবা কাপোৰ কিনিব পাৰোঁ নেকি চাওঁ আপোনালোকক দেখুৱাম কিবা কাপোৰ পাৰোঁ যদি চাওক আপোনালোকে ভাল লাগে যদি কিবা কাপোৰ ব'লক এতিয়া আমি কাপোৰ চাম ড্ৰেজিং ফেষ্টিভেল ক্ৰিকেট সোমালোঁ আমি এতিয়া ড্ৰেজিং ফেষ্টিভেল ক্ৰিকেট সোমালোঁ আমি চাই লওক আপোনালোকে কেনেকুৱা পৰিৱেশ তাৰে ভিতৰত যাব ল'ৰালোঁ আপুনি সেই পৰা দেখা পাব ভিডিঅ'বিলাক চাওক আপোনালোকে ঠিক আছে বাই বাই গুড নাইট জয় অসম বাই